নমস্কাৰ বন্ধুসকল যোৱাকালি আমি যোৰহাট গৈছিলোঁ আৰু গাড়ীখন দূৰতে পাৰ্ক কৰিছোঁ ইয়াত খোজকাঢ়ি আহিলোঁ আৰু এতিয়া কাপোৰ চোৱাত ব্যস্ত কাপোৰ চাইছে ভোক লাগি গ'ল সেয়া বেদান্ত খোৱাত আহিছিলিহে তই ভোক লাগিলে ভাত কিমানকেইটা খাইছ তই দেখিছে দুবাৰৰ ভাত এবাৰত খালি খাই আকৌ ভোক লাগিলে এঘণ্টা হোৱা নাই চেহেৰাই কয় মই কিমান খাওঁ ইমান যে খাব পাৰে কি ক'ব আৰু উপায় নাই চবৰে খোৱাৰ ধৰণটো বেলেগ বেলেগ ন এনেই ধেমালি কৰিছোঁ আৰু এয়া কাপোৰ এযোৰৰ পিছত সিযোৰকৈ চালোঁ কি কি বনাম তাকে মানে প্লেন কৰি আছোঁ কাপোৰ চাই আছোঁ তই ভিডিঅ' কৰিব নালাগে শুই আছে মালিক গৈছে দোকান আৰু মই এইবোৰ এনেকৈ মিলাই আছোঁ মোবাইল চা তই কাপোৰ চা মই কাপোৰে চাই আছোঁ এচি হাঁহ খালোঁ গ্লাছ চাফা কৰি তাৰপিছতে আহিলোঁ ৰাতিপুৱা ৰুটি আধা ফাল বেছি খালোঁ তাতো মানে ব্লেম মানে যে হিচাপত লিখিব এতিয়া মই পইচা পাম কিমান নাজানো কিন্তু গোটেই মাথাও খটাইছোঁ দেহাও খটাইছোঁ চব খটাইছোঁ গৰম অৱস্থা এয়া ডাঙৰ ডাঙৰ দুটা বেগ হ'ল কঢ়িয়াই কঢ়িয়াই নিজে আনিলোঁ দেই আৰু এতিয়া ৰাতিও শুবলৈ শান্তি দিয়া নাই নিজে কামত ব্যস্ত মোকো শুব দিয়া নাই শান্তি শুব নিদিয়া গোটেই ৰাতি মানে কি কয় গাড়ীত জাৰ্ণি কৰি আহিলোঁ এতিয়া শুব দিয়া নাই শান্তিত আঁঠুৱা তৰি লৈছে মহৰ উৎপাতত আছে আমি আঁঠুৱাৰ তলতে থাকোঁ এচি নাই যে আমাৰ এচিত থকা অভ্যাস নাই আমাৰ কোনোবাই হোটেলত দিলে থাকোঁ বাৰু অফাৰ কৰিলোঁ সেইটো বেলেগ কথা প্ৰগ্ৰেম চগ্ৰেম থাকে এনেদৰে কাম চাম কৰি ৰাতি শুই গ'লোঁ আৰু ৰাতিপুৱা উঠি ৰাজহাঁহ কেইজনী দেখি মনটো ভাল লাগি গ'ল আজিলৈ আহিছোঁ ধন্যবাদ